ইয়াত সৰু মামীয়ে মাংস খৰিকাত দিব এতিয়া ডাঙৰ মামাই মাংস কটি আছে বৌয়ে পেটু চফা কৰি আছে দাদাই চাই আছে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত এই গাইজ কি খবৰ ভালনে আশা কৰোঁ আপোনালোকৰ ভাল পোনপ্ৰথমে নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোক সকলোলৈ আজি 1 জানুৱাৰী মই নাজানো ভিডিঅ'টো কেতিয়া আপলোড কৰিম মই ফুৰিব আহিছোঁ গাঁৱলৈ মোৰ মামা মামী এনাইহঁতৰ ঘৰলৈ ভাল লাগে 1 জানুৱাৰী দিনাখন ফূৰ্তি কৰি হয়তো আপোনালোকেও কৰিছে টাউনত মই কিমান ফূৰ্তি কৰিম সেইবাবে এবাৰ প্ৰথমবাৰৰ বাবে এনাই ঘৰলৈ আহিলোঁ মামা মামীৰ ঘৰলৈ কিমান দেখুৱাব পাৰোঁ আপোনালোকক মই নাজানো অলপ হ'লেও দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব এয়া মামা আৰু মই ভাজি বনাব ব্ৰইলাৰ আৰু মামাই খৰিকা ডাল আছে এয়া পৰিছে এয়া মামী যে চাব আহিছে আমাক কি কৰি আছোঁ বুলি মামী যে 1 জানুৱাৰী লাগিছে ফুটছু তেৰা হৈ গৈছে কিবা আপুনি কি খুন্দি আছে বাইদেউ মই আদা নহৰু খুন্দিছোঁ লগতে ধনিয়াখিনি লৈ লওক ভাল হ'ব ধনিয়াখিনি মোৰ সৰু মামা আৰু সৰু মামী ৰান্ধনীশালত সোমাইছে কিবা কৈছে আপুনি ব্ৰইলাৰ ষ্টিক বঢ়িয়া কি বনাবি চব্জি কি বনাম এয়া ব্ৰইলাৰ যিহেতু মই বেলেগ মাংস নাখাওঁৱেই ক'বলৈ গ'লে লোকেল খাওঁ লোকেলেই নাই আৰু কি কৰিম এতিয়া ব্ৰইলাৰকে খাব লাগিব আপোনালোকে চাই থাকিব ভিডিঅ'টি ই হৈছে মোৰ ডাঙৰ ভাগিন ডিব্ৰুগড়ত থাকে আহিছে ফুৰিবলৈ কিমান লাজ কৰে ভিডিঅ' নোলাই বোলে চাওকচোন দেখিছেনে বন্ধুসকল ভাবিছিলোঁ ভিডিঅ' কৰি থাকিম পলাই পলাই লাষ্টত গৈ মাংস ভাজিবলৈ মুখে দিলে চাওকচোন কি ক'ম আৰু কিমান পলাম আৰু আমি আহি ডিগবৈ ৰিজাৰ্ভ পালোহি ছাডেনলি আমাৰ প্লেনিং হৈছে ভাদৈ পাচলিলৈ আহি আছোঁ যোৱাকালি ভিডিঅ'টো এণ্ড কৰা নহ'ল আজি 2 জানুৱাৰীৰ দিনাখন আমি ফেমিলিৰ লগত ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ বুলি মাহী ঘৰত সোমাওঁতে ভিডিঅ' কৰিবই পাহৰিলোঁ যিহেতু বহুত বছৰৰ পিছত আহিছোঁ মাহীহঁতৰ ঘৰলৈ কমচে কম 7-8 বছৰৰ পিছত আহিছোঁ বাহঁতে আহিছে ফুৰিবলৈ একেলগতে আহিয়ে মাহীয়ে মোক জুইশালিত বহাই দিলে দেখিছে কেৰাহীখন আগত আছে মই মানে চবতে গ'লে পাওঁ এয়া মোৰ মাহী সৰু মাহী ভাদৈ পাচলিত থাকে হাই কৈছে সকলোকে দেখিছে Tasting no tears, not fighting no fears, but still there's a hole in my heart. Not on my own, but I feel it sometimes, wondering what should I do, for reasons
don't have a clue. I'm tasting no tears, not fighting. আছে লোকেলৰ ষ্টিক বনালোঁ মই মহাই শিঙি দিলে চবে গাহৰি খাব মই খাম এইডাল মাহী ঘৰৰ পৰা ওলাই এইবাৰ বৌহঁতৰ ঘৰলৈ বুলি ওলালোঁ আহি থাকোঁতে মনত পৰিছে কথা কৈ দিওঁ আগতে যিহেতু নকলোঁ মাহী ঘৰত আহিছোঁ যিহেতু বৌ ঘৰটো ওচৰতে আছে বৌহঁতৰ ঘৰটো সোমাই যাওঁ বোলো মানে বৌৰ ভাগৰ মাকৰ ঘৰ Just feel heavy tonight. Things just feel heavy. এইটো হৈছে মোৰ সৰু ভাগিন দেখাইছিলোঁ ডাঙৰ ভাগিনক এয়া হৈছে সৰু ভাগিন বৌ ঘৰত আহিলোঁ যেতিয়া আকৌ এবাৰ আমি ওলাই আহিলোঁ ফুৰিবলৈ টিপামলৈ যিহেতু ওচৰতে আছে এয়া মোৰ বছ পাপাজী দেখিছে নহয় আৰু আহি থাকোঁতে এটা কথা গম পালোঁ যে ইয়াত গাড়ীবিলাক পাৰ্কিং কৰি আধা ৰাস্তা খোজকাঢ়ি আহিব লাগে যিহেতু আমি লোকেল মানুহৰ লগত আহিছোঁ নৱহঁতৰ ঘৰ ইয়াৰে আৰু নৱ ককায়েক ভাল চিনাকি তেখেতৰ সেইকাৰণে আমাক একেবাৰে ভিতৰলৈকে সোমাবলৈ দিলে খুব ভাল পাইছোঁ আমিও খোজকাঢ়িব নালাগে দোকানবিলাক দেখিছেনে খুব ধুনীয়াকৈ দিছে মানুহবিলাকে ইয়াৰ ভালেই লাগিছে বাৰু দেখি কেনে হেল্ল' গাইছ এতিয়া আমি ইয়াত এতিয়া ওপৰলৈ উঠি যাব লাগিব এজনী আমাৰ হিয়া সোণোৱাল বাপৰে বাপ বহুত ওপৰত আহিলোঁ আৰু ওপৰত যাব নোৱাৰিম চাগে আধা উঠি উঠি বহি দিছোঁ আৰু মা আৰু কিমান উঠিম ভাবিব পৰা নাই পাওঁনে নোৱাৰোঁ শেষলৈকে যাবলৈ ভাত খাই আহিছোঁ পূজা কৰিবলৈ নহয় চাবলৈ আহিছোঁ নাজানো দেই কেনেকৈ উঠিলোঁ ওপৰত বহুত ভাগৰ লাগিছিল ইমান ধুনীয়া পৰিৱেশটো কিন্তু চাৰিওফালে ভাগৰে যুগৰে উঠি আহিছোঁ যেনে তেনে ওপৰলৈ দেখা পাম বুলি ঠান্তি আপোনালোকে ভিডিঅ'টি চাই থাকক শেষলৈকে অৱশেষত পালোহি আৰু যেনে তেনে ভাগৰ লাগিলে সেয়া মোৰ বাগিন দুখ পাব দেখা শান্তি নাই ইমান মানুহ বাপৰে বাপ শুনিহে আছিলোঁ দেওশালে আইথান এখন কি নয় হয় ৰেডিং নয় বাছ এখন দেখিছোঁ What's wrong?
something isn't right. Don't feel I belong in the light. Passion has gone and love's taken flight. Things just feel heavy tonight. I'm tasting no tears, I'm fighting no fears, but still there's a hole in my heart. Not on my own, but I feel it sometimes. Wondering what should I do? For reasons unknown, I don't need to decide. It's true that I don't have a clue. I'm tasting no tears, I'm fighting no fears, still there's a hole. কষ্ট কৰি নামিছোঁ দেই। I'm wasting no time, I'm losing my mind, here till the day I depart.